আৰে আপোনালোকে এইটো আমাক ভুল ব্যাখ্যা নিদিব মন্ত্ৰীকো চ্যালেঞ্জ কৰিছো যদি মিছা বুলি ক'ব খোজে আহক আপোনাৰ লগত এটা ডিবেটত বহিম মই গৃহ সচিবক চ্যালেঞ্জ কৰিছো আহক আপোনাৰ লগত মই এটা ডিবেটত বহিম মুন্না প্ৰসাদ গুপ্তাক চ্যালেঞ্জ কৰিছো যে আহক ডিজিপিক চ্যালেঞ্জ কৰিছো আহক আমি এটা ডিবেটত বহো যদি আপোনালোকে প্ৰমাণ এটো মানে আজি আপোনালোকে যিয়ে নকক লাইলে কোৰ্টত হেতুৱে হ'ব গ্যাৰান্টি এজন লেজিসলেচাৰ হিচাপে মই আইনক যেহেতু গভীৰভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰো বিধায়ক হিচাপে খুব গভীৰভাৱে মই আইন বা ল মই ভালকে ব্যাখ্যা কৰিব খোজো বুজিব খোজো পঢ়িব খোজো হলাব খোজো বনাব খোজো আইন হেকাৰণে মই আইনৰ ব্যাখ্যা কৰিব জানো বুলি ভাবো দ্বিতীয়তে মই গোটেই মোৰ সংগ্ৰামী জীৱনটো মোৰ আন্দোলনৰ সময়খিনিত এতিয়ালৈকে অসমৰ ভিতৰতে আটাইতকৈ বেছি গুছৰ থকা মানুহ হিচাপে পৰিগণিত হৈছো কেছ আছে মোৰ 165 নহয় এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভুইয়াই দিয়া কেছটোক ধৰি 166টা কেছ মোৰ সৰ্বমুঠ হৈছে গতিকে মই কেছবিলাকত ঘূৰি ফুৰোতে মই কথাবিলাক বুজিবলৈ জানিবলৈ শিকিবলৈ আৰু কেনেকৈ কেছ ল এটা মানে এটা কেছ ল এটা কেনেকৈ এপ্লাই কৰিব লাগে সেই সম্পৰ্কে জানিবলৈ পাৰিছো তাৰ ওপৰত ভিত্তি কৰি মই জুবিনদাৰ গোচৰটোত যে ন্যায় নাপায় তাত কোট গণ্ডগোল হৈ আছে সেই কথাকেইটা কবৰ কাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰিছো আৰু মই অনুৰোধ জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ আপুনি এই ভিডিঅ'টো চাব এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া প্লিজ আপুনি এই ভিডিঅ'টো চাব অসমৰ হোম কমিশনাৰ মই তেওঁক এই ভিডিঅ'টো দিগন্ত বৰা তেওঁক মই এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছো অসমৰ ডিজিপি আপোনাক মই মোৰ ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছো আৰু জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গক লৈ চিৰিয়াছ যিসকল মানুহ ন্যায় প্ৰদানৰ কাৰণে দিনে ৰাতিয়ে ভাবি থকা যিসকল মানুহ মই তেওঁলোকক এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছো এতিয়া মই আৰম্ভ বিদেশত যেতিয়া এটা গোচৰ চলে তেতিয়া হলে দেশৰ বাহিৰত হোৱা গোচৰ এটাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে আমাৰ বিদেশৰ লগত থকা যি এগ্ৰিমেন্ট মই এগ্ৰিমেন্টৰ কপিটো সিংগাপুৰৰ লগত থকা এগ্ৰিমেন্টৰ কপিটো দেখুৱাই লৈছো আপোনালোকক এই যেটো এগ্ৰিমেন্ট বিটুইন দ্য গভৰ্নমেন্ট অফ ৰিপাব্লিক অফ ইণ্ডিয়া and the government of the Republic of Singapore concerning mutual legal assistance in criminal matters এই যেটো MLAT বুলি কয় MLAT ৰ জৰিয়তে তথ্যৰ আদান প্ৰদান কৰে ক্ৰিমিনাল কেছ বিলাকৰ ক্ষেত্ৰত এই এগ্ৰিমেন্টখন যদি আপুনি চাই তেতিয়া হলে ইয়াৰ প্ৰথম আৰ্টিকলটোৰ নাম হল স্কোপ অফ অ্যাসিস্ট্যান্স মানে কি ক্ষেত্ৰত অ্যাসিস্ট্যান্স সহযোগিতা দুইখন দেখে কৰিব তাৰ প্ৰথম 1 নম্বৰ পেৰাত বা 1 নম্বৰ সেকশনত কৈছে কি বুলি জানেনে the contracting states shall in accordance with the previous provisions of this agreement and subject to their respective domestic laws provide each other mutual assistance in criminal matters criminal বিষয়ত in accordance with the provisions of this agreement এই যেটো এগ্ৰিমেন্ট আছে সেই এগ্ৰিমেন্ট মতে কৰিব and subject to their respective domestic laws আৰু তেওঁলোকৰ নিজৰ দেশৰ যিখন ঘৰুৱা যি আইন সেই আইন অনুসৰি এই কি ক্ষেত্ৰত মানে অ্যাসিস্ট্যান্স লাভ কৰিব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে সেকশন 2 ত কৈছে অ্যাসিস্ট্যান্স shall be include কি অ্যাসিস্ট্যান্স ইখন দেখাই হিখন দেখক কৰিব গতিকে মই আকৌ এবাৰ দেখুৱাই লৈছো ফাৰ্স্ট সেকশনটোতে কৈ দিছে যে দুইখন দেশৰ মাজত যি অ্যাসিস্ট্যান্স হ'ব সেই অ্যাসিস্ট্যান্সৰ কাৰণে আন্ডাৰ ডমেষ্টিক ল অনুসৰি হে হ'ব সিংগাপুৰত থকা আইন অনুসৰি সিংগাপুৰত হ'ব আৰু ভাৰতত থকা আইন অনুসৰি ভাৰতত হ'ব হৈ গল এতিয়া আমাৰ ভাৰতৰ আইনে বিদেশত হোৱা ঘটনাক লৈ কি কৈছে ভাৰতৰ আইনে যদি বিদেশক লৈ হোৱা এৰিয়াৰ কথা যদি আপুনি কবলৈ যায় তেতিয়ালে কি কৈছে তেতিয়া হলে মই আপোনালোকক দেখুৱাব খোজো যে আমাৰ
আগৰ যিখন CRPC আছিলে আজিকালি যিখনক BNSS 2023 বুলি কয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি কয় তাত মানে প্ৰচিডিউৰটো কেনেকৈ বিদেশৰ লগত কেনেকৈ ধৰণে বিদেশৰ পৰা তথ্য পাতি আনিব দুইখন দেশে আদান প্ৰদান কৰিব তাৰ প্ৰচিডিউৰটো লিখা আছে ক'ত লিখা আছে 112 নম্বৰ সেকশনত কিহৰ BNSS 2023 if in 112 section মই কৈছো যে 112 নম্বৰ অনুচ্ছেদত subsection 1 if in the course of an investigation into an offense an application is made by the investigating officer or any officer superior in rank to the investigating officer that evidence may be available in a country or place outside India, any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such request to examine orally any person supposed to be so and so, so and so. গতিকে এই 112 নম্বৰ যিটো সেকশন আছে 112 নম্বৰ সেকশনটোত কৈ দিছে যে বিদেশত যদি কিবা এটা ঘটনা ঘটে তেতিয়াহলে বিদেশৰ ঘটনাটো যদি কিবা তথ্য বিচাৰিব লাগে তাৰ নিয়মটো হ'ল আমাৰ IO ইনভেষ্টিগেটিং অফিচাৰ বা তেওঁতকৈ সিনিয়ৰ অফিচাৰ সুপিৰিয়ৰ অফিচাৰ তাতকৈ ওপৰৰ অফিচাৰে কি কৰিব লাগিব কোৰ্টৰ জৰিয়তে থ্ৰু কোৰ্টৰ জৰিয়তে সেইখন দেশৰ কোৰ্ট য'ত ঘটনাটো ঘটিছে সেইটো ঠাইৰ কোৰ্ট অথবা কনচাৰ্ন অথৰিটি কম্পিটেন্ট অথৰিটি বুলি কৈছে কম্পিটেন্ট অথৰিটি লেটাৰ অফ ৰিকুৱেষ্ট মানে আগৰ আমাৰ লেটাৰ ৰগেটৰি বুলি কৈছিলে এটো লেটাৰ ৰগেটৰি বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগে গতিকে মই আপোনালোকক নিশ্চয় এইটো কনভিন্স কৰিব পাৰিলো যে যদিহে বিদেশত এটা ঘটনা ঘটে তেতিয়া হলে আমাৰ ভাৰতীয় আইন কৈছে যে ডমেষ্টিক আইন মতে কৰিব লাগিব আমাৰ ভাৰতীয় আইনৰ BNSS 2023 সেকশন 112 বা 112 সাবসেকশন 1 ত স্পষ্টকৈ কৈছে যে লেটাৰ কি কয় লেটাৰ অফ ৰিকুৱেষ্ট সেই দেশখনৰ কোৰ্টলে নহলে বা সেই দেশখনৰ কম্পিটেন্ট অথৰিটিলে থ্ৰু কোৰ্ট আমাৰ যিখন কোৰ্টত কেছটো চলি আছে তাৰ পৰা পঠিয়াব লাগিব এতিয়া কথাটো হ'ল যে আমাৰ অসম চৰকাৰে যিবিলাক লেটাৰ পঠিয়াই আছে সেই লেটাৰবিলাক বা চিঠিবিলাক বা মানুহ গৈছে সেইবিলাক সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে কৈছে কিন্তু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে যোৱা লেটাৰ বা চিঠি মই ভাবো MLAT ৰ অধীনত তথ্য পোৱাৰ কাৰণে উপযুক্ত নহয় আৰু যদি তথ্য পায়ো তেতিয়া হলে হেতু কোৰ্টত এডমিসেবল নহয় কোৰ্টত হেতু গ্ৰহণযোগ্য নহয় এটো আপোনালোকে ভাবিব পাৰে যে মই কেনেকৈ জানিলো মই উকিল নেকি মই এই কথাটো জানিবৰ কাৰণে বুজিবৰ কাৰণে যেতে পঢ়াশুনা কৰিছিলো অসমৰ বহু সংখ্যক এডভোকেটৰ লগত কথা পাতিছিলো মোৰ নিজৰ এডভোকেট তপন দেউৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলো মোৰ নিজৰ এডভোকেট শান্তনু বৰঠাকুৰৰ লগত কথা পাতিছিলো আমাৰ অসমৰ এজন বিখ্যাত এডভোকেট KNC কমল নয়ন চৌধুৰীৰ লগত কথা পাতিছিলো মই অসমৰ এজন বিখ্যাত এডভোকেট BD কোঁৱৰৰ লগত কথা পাতিছিলো আৰু সুপ্ৰিম কোৰ্টত আপোনাৰ সুপ্ৰিম কোৰ্ট দিল্লীৰ সুপ্ৰিম কোৰ্টত আমাৰ এনকাউন্টাৰ বিষয়টোক লৈ যিজন এডভোকেটে গোটেই কামটো কৰি আছে তেওঁৰ নাম আৰিফ চুৱাদ্দাৰৰ লগতো কথা পাতিছিলো আৰু আটাইবিলাকৰ লগত কথা পাতি মই যিখিনি তথ্য পাইছিলো তেওঁলোকক দেখুৱাইছিলো আৰু দেখুৱাৰ পাছত তেওঁলোক কনভিন্স হৈছে আটাইবিলাকে যে হয় লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ ৰগেটৰিৰ জৰিয়তে যদি বিদেশৰ পৰা তথ্য নাহে তেতিয়া হলে কোনো পধ্যে আমাৰ কোৰ্টত হেতু
বিচাৰযোগ্য বিষয় নহ'ব কিয় নহ'ব সেই কথাটো ক'বৰ কাৰণে মই আপোনালোকক এটা কেছ ল দেখুৱাম কেছ ল এটা কেছ ল মানে কি হয় আপোনালোকে সকলোৱে জনা দৰকাৰ যে আপুনি যেতিয়া কোৰ্টত এটা কথা ক'ব আপোনাৰ কথাটোৰ সপক্ষে সুপ্ৰিম কোৰ্টে দিয়া ভাৰ্ডিক্ট বা হাইকোৰ্টবিলাকে দিয়া ভাৰ্ডিক্ট আপুনি এক্সাম্পল হিচাপে আপুনি কোৰ্টত দাঙি ধৰিব পাৰে আগৰ ভাৰ্ডিক্টত যদি তেনেকুৱা ধৰণে অৰ্ডাৰ দি থৈ দিছে যে হয় এটোৱে ক'ব লাগিব তেতিয়াহ'লে হেতুক প্ৰিন্সিপল হিচাপে বা ইনষ্টেন্স হিচাপে তাক গ্ৰহণ কৰি হেতুক ল ৰূপে মনা হয় এতিয়া মই আপোনালোকক দেখুৱাব খুজিছোঁ যে মই এটা কোৰ্ট লৈ আনিছোঁ আপোনাৰ এখন চাই লওক আপোনালোকৰ সব এখন মই আনিছোঁ এখন আনোতে এই কপিটোত হ'ল 2002 CRI মানে ক্ৰিমিনেল ল CRI LJ পাঠ কৰি দিছোঁ এইটো অল ইণ্ডিয়া ৰিপৰ্টাৰ প্ৰাইভেট লিমিটেডৰ নাগপুৰৰ AIR বুলি কয় তাৰ পৰা লোৱা কপি আপোনালোকে চাই লওক আৰু তাত কেছ ল 202 CRI LJ 3026 বুলি ক'লে সবে গম পাব ক্ৰিমিনেল ল 3026 ব্ৰেকেটত 2002 ইয়াত মাদ্ৰাছ হাইকোৰ্টৰ এটা জাজমেণ্ট অনাৰেবল জাজেছ PD দিনাকৰণ জে তেখেতে দিয়া এটা জাজমেণ্টটো আছিলে যে জয়াললিতা এণ্ড এক্সেটাৰ ভাইচেছ ষ্টেট এণ্ড অৰ্ডাৰ্ছ এই জয়াললিতাৰ এটা কেছক লৈ জয়াললিতা মানে মুখ্যমন্ত্ৰী অন্ধ্ৰপ্ৰদেশৰ বা কি কয় তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ এটা কেছ কিবা কৰাপশ্যনৰ কেছ এটাক লৈ হোৱা যিটো কেছ ল তাত মানে একদম অৰ্ডাৰটো দি থৈছে মই আপোনালোকক ছেকেণ্ড পেজত থকা আপোনাক বাক্যটো পাঠ কৰি দিলে আপোনালোকে বুজি পাই যাব ক্ৰিমিনেল PC within bracket 2 of 1974 section 166A মানে হল আগৰ CRPC 166A মানে আমাৰ এতিয়া মই অলপ আগতে কোৱা নতুন আমাৰ যিখন আইন ভাৰতীয় আইন সেই ভাৰতীয় আইনৰ BNSS ৰ 112 সেকশন তা মানে হেতু আগৰ পুৰণি সেকশন 166A আৰু 112 সেকশনটো একেটাই তাত কি কৈছে letters rogatory মানে letter of request use of evidence collected in violation to letter rogatory sabode use of evidence collected in violation to letter rogatory and undertaking given by prosecution as well as central government would render the trial unfair and evidence inadmissible. Para 14.6, 14.7, 14.8, 14.10, 14.13, 14.14. তাৰমানে ইয়াত কি ক'লে ইয়াত একদম ক্লিয়াৰলি কৈ দিছে যে লেটাৰ অফ ৰিকুৱেষ্ট নপঠিওৱাকে প্ৰজিকিউশ্যনে যদি ট্ৰায়েল কৰিব খোজে তাৰ পৰা অনা তথ্যৰে যদি ট্ৰায়েল কৰিব খোজে সেই ট্ৰায়েলটো আনফেয়াৰ আৰু এভিডেন্স ইনএডমিছিবল সেই যিটো এভিডেন্স আনিব তথ্য প্ৰমাণ আনিব সেই তথ্য প্ৰমাণবিলাক কোৰ্টত গৃহীত নহ'ব এতিয়া মই 14. এই যিকিটা সেকশন 6 14.7 14.8 14.10 14.13 14.14 গাই দিব পাৰো গাই দিয়াৰ কোনো দৰকাৰ নাই যিকোনো এডভোকেট লয়াৰ বা যিকোনো জাজ যিবিলাকে বুজি পায় কেছ ল এটা কেনেকৈ পঢ়ে তেতিয়াহ'লে এই বাক্যটো পঢ়ি দিয়াৰ পাছতে এটা স্পষ্ট হৈ গ'ল যে সেকশন 112 প্ৰযোজ্য নকৰাকে অৰ্থাৎ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী বিদেশলৈ নিদিয়াকৈ যদি সেন্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টে কিবা তথ্যও আনে তেতিয়াহ'লে সেই তথ্য ট্ৰায়েলত সেই তেনেকুৱা ট্ৰায়েল আনফেয়াৰ সেইটো ভাল ট্ৰায়েল নহয় আৰু কি কৈছে আৰু কৈছে যে এভিডেন্স ইনএডমিছিবল
তেনেকুৱাকৈ অনা এভিডেন্স একেবাৰে গ্ৰহণযোগ্য নহয় এতিয়া মোক ক'ব পাৰে যে আপোনালোকে মোক ক'ব পাৰে কোনোবাই এডভোকেটে মোক উল্টাই ধৰিব পাৰে যে ছিংগাপুৰৰ লগত আমাৰ MLAT হৈছে 2005ত আৰু এই জাজমেণ্টটো দিছে 2002 গতিকে MLATৰ পৰা MLATৰ কথাটো ইয়াত ডিফাইন কেনেকৈ কৰিব ছিংগাপুৰৰ কিন্তু এইটো ছিংগাপুৰক লৈ হোৱা কেছ নহয় জয়ললিতাৰ এই কেছটো আছিলে ব্ৰিটেইনক লগত লৈ UK তেতিয়া UKৰ সৈতে 1995 চনতে আমাৰ MLAT আছে 1995 চনত যেতিয়া UK অৰ্থাৎ ইংলেণ্ডৰ সৈতে ইউনাইটেড কিংডমছৰ সৈতে ভাৰত চৰকাৰৰ যেতিয়া MLAT আছে সেই সময়খিনিৰ ভিতৰত 2002ত মাদ্ৰাজ হাইকোৰ্টে স্পষ্টভাৱে যে জয়ললিতা ভাৰ্চেছ ষ্টেট এই কেছটোত অতি স্পষ্টকৈ কৈছে যে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট নপঠিওৱাকৈ অনা কোনো এভিডেন্সেই এডমিছিবল নহ'ব আৰু তেনেকুৱা ট্ৰায়েলো আনফেয়াৰ হ'ব গতিকে মই মোৰ কথাটো উইথ প্ৰুফ কেছ ল'ৰ সৈতে মই আপোনালোকৰ সন্মুখত প্ৰমাণ কৰি দিলোঁ স্পষ্টকৈ লিখি থোৱা আছে যে লেটাৰ ৰগেটৰী কাক কয় লেটাৰ ৰগেটৰী তাক কয় যিখন কোৰ্টৰ জৰিয়তে যাব লাগিব কোৰ্টৰ অৰ্ডাৰ ৰূপে যাব লাগিব আৰু সেই কোৰ্টৰ অৰ্ডাৰটোত কেৰেনিয়ে সহি কৰিলেও নহ'ব জাজমেণ্টটোত একদম জেনুইনলি যিজন জাজে সেই অৰ্ডাৰটো দিছে সেই জাজজনে সহি কৰা অৰ্ডাৰ হ'ব লাগিব যে ছিংগাপুৰত এই তথ্যখিনি বিচাৰিবলৈ আমি এখন লেটাৰ্ছ ৰগেটৰী পঠিয়াইছোঁ বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াইছোঁ এতিয়া আমাৰ CID বা SITয়ে হোম মিনিষ্ট্ৰীৰ লগত কথা পাতি অসমৰ হোম মিনিষ্ট্ৰীৰ লগত কথা পাতি ডাইৰেক্টলি ছিংগাপুৰলৈ গৈছে ছিংগাপুৰলৈ যাওঁতে তেওঁলোকক একো নিদিয়েৰে কথা কাৰণ তেওঁলোকে যি পদ্ধতিত গৈছে সেই পদ্ধতিত কেতিয়াও কোনো পধ্যে তথ্য আদান প্ৰদান নকৰে আপোনালোকে যদি চাই মই আপোনালোকক আৰু এটা উদাহৰণ দিব পাৰোঁ অসমৰ মুখ্যমন্ত্ৰীৰ যে এটা কেছ লাগি আছে আপোনালোকে জানেনে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যে এটা CBI কেছ লাগি আছে আপোনালোকে জানেনে সেই CBI কেছটো আছিলে এই পানীক লৈ আপোনাৰ কি কয় লুই বাৰ্জাৰ কেলেংকাৰী বুলি কওঁ আমি লুই বাৰ্জাৰ নামৰ কোম্পানীটোৱে অসমত পানী যোগান কেন্দ্ৰৰ কিবা হেৰি বনাবৰ কাৰণে মাষ্টাৰ কিবা হেৰি বনাবৰ কাৰণে ইয়াত যিটো কন্ট্ৰেক্ট পাইছিলে সেই কন্ট্ৰেক্টটোত ঘুষ দিয়া বুলি আমেৰিকাত কোৰ্টত প্ৰমাণ হ'ল সেই কেছটো যেতিয়া আমাৰ কোৰ্টত লাগোতে যেতিয়া আমেৰিকাক সেই তথ্যখিনি বিচাৰিছিলে তেতিয়া আমেৰিকাই স্পষ্টভাৱে ক'লে যে MLATৰ জৰিয়তে যদি আপোনালোকে আমাক তথ্য বিচাৰে তেতিয়াহ'লে লেটাৰ্ছ ৰগেটৰী বা আপোনাৰ লেটাৰ অফ ৰিকুৱেষ্ট আপোনালোকে আমাক দিব লাগিব নহ'লে আমি কোনো পধ্যে লেটাৰ্ছ ৰগেটৰী নপঠিয়ালে আমি কোনো পধ্যে আমেৰিকাই তথ্য নপঠিয়াম তাৰ পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে তাৰ পৰৱৰ্তী সময়ত আমাৰ কোৰ্টৰ পৰা কাগজ পঠিওৱা হৈছে আৰু তাৰ পাছত কিছু বস্তু আহিছে সব বস্তু অহা নাই সেইটো মোৰ বিষয় নহয় আমি তেখেতে গ'ল একো তথ্য আনিব নোৱাৰিলে মই কৈছিলোঁ বাৰম্বাৰ কৈ আছোঁ যে তেওঁলোকে শূন্যলৈ ঘূৰি আহিলে কেলে শূন্যলৈ ঘূৰি আহিলে কাৰণ তথ্য আনিবলৈ হ'লে কোৰ্টৰ জৰিয়তে তেওঁলোকে হেৰি কৰিব লাগিব এতিয়া কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কালি আমি দেখিছোঁ যে আমাৰ মুন্না প্ৰসাদ গুপ্তাইও কৈছে তাৰমানে SITৰ হেৰেও কৈছে যে আমি কিছুমান তথ্য পাইছোঁ এভিডেন্স পাইছোঁ কি পাইছে বুলি ক'লে কি পাইছে এটা হ'ল পোষ্টমৰ্টেম ৰিপৰ্টৰ ফাইনেল কপি আৰু এটা হেৰি ৰিপৰ্টটো কি কয় আৰু এটা ব্লাডৰ কি ৰিপৰ্ট এইটো কি টেক্সিক'লজি ৰিপৰ্টটো পালে আৰে আপোনালোকে এইটো আমাক ভুল ব্যাখ্যা নিদিব মই স্পষ্টকৈ কওঁ পৰিয়াললৈ বা পৰিয়ালৰ কাৰণে যদি এখন দেশত কিবা এটা ঘটনা ঘটে পোষ্টমৰ্টেম যদি হয়
সেই দেশখনৰ পৰা পৰিয়ালৰ কাৰণে মানে এই টেক্সোলজি ৰিপৰ্টটো আৰু পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াই দিয়াটো এটা নিয়ম আজি জুবিন গাৰ্গৰ যেতিয়া আমাৰ GMCHত যেতিয়া সেকেন্ডবাৰ আপোনালোকে পোষ্টমৰ্টেম কৰিলে তাৰ ৰিপৰ্টটো তেওঁলোকৰ পৰিয়াললৈ পঠিয়াই দিয়াটো নিয়ম হেতু কেতিয়াও এটা এভিডেন্স হ'ব নোৱাৰে হেতু তেতিয়া এভিডেন্স হ'ব যেতিয়া হেতু কোৰ্টৰ জৰিয়তে আহিব হেতু তেতিয়া এভিডেন্স হ'ব যেতিয়া সেই যেটো পোষ্টমৰ্টেম ৰিপৰ্ট সেই পোষ্টমৰ্টেম ৰিপৰ্টটো থ্ৰু মানে প্ৰপাৰ চেনেল আহিবই লাগিব প্লাস যিজন মানুহে পোষ্টমৰ্টেমটো কৰিছে কি পোষ্টমৰ্টেম কৰা মানুহজনে পৰৱৰ্তী সময়ত আমাৰ ইয়াত ষ্টেটমেন্ট দিব লাগিব ডাক্তৰে নহলে হেতু কোনো পধ্যে সেই পোষ্টমৰ্টেম ৰিপৰ্টটো কোৰ্টত লিগেলাইজ নহয়